প্ৰথমতে মন কৰক এই দৃশ্যলৈ। হয়, এয়া কোনো উজনি অসমৰ বা মহানগৰীৰ কিশোৰ কিশোৰীৰ গীত নহয়। এয়া হৈছে নামনি অসমৰ বঙাইগাঁও জিলাৰ লেংটিচিঙা সন্তোষপুৰৰ কিশোৰ কিশোৰীৰ গীত। চেনেলটোৰ নাম হৈছে SR ষ্টুডিঅ'। আজি SR ষ্টুডিঅ' নামৰ এটা ইউটিউব চেনেলৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয়। ফিটা কাটি মুকলি কৰিলে টাপাট্টাৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি হানিফ আলীৰ লগতে সহযোগ কৰিলে বিশিষ্ট সমাজসেৱক আসিম উদ্দিন আৰু লগতে স্থানীয় ৰাইজে। SR ষ্টুডিঅ' এই চেনেলটো আপোনালোকে কৰিব লাগিব অলপমান সহায় সহযোগিতা। কেৱল আপোনাৰ এটা লাইক, কমেণ্ট বা শ্বেয়াৰে এই SR ষ্টুডিঅ' নামৰ চেনেলটো আপোনালোকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিব। এই SR ষ্টুডিঅ' চেনেলটো সকলোকে ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান কৰিছে চেনেলটোৰ কৰ্মকৰ্তাসকলে। আজি যেহেতু SR ষ্টুডিঅ' চেনেল আমি মুকলি কৰিলোঁ, এই চেনেলৰ সদস্যবৃন্দক আমি আগন্তুক দিনত সমাজ এখন সুস্থ সবলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু এই ষ্টুডিঅ' চেনেলৰ জৰিয়তে যিখিনি আমাৰ গান নৃত্য যিখিনি হ'ব, যাতে আমাৰ সমাজৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মই যাতে আনন্দ উপভোগ কৰিব পাৰে, যাতে কোনো ধৰণৰ সমাজৰ কোনো কুসংস্কাৰৰ লগত জড়িত নাথাকি যাতে আমাৰ এই ষ্টুডিঅ'ৰ জৰিয়তে যিখিনি আমাৰ নৃত্য পৰিৱেশন হ'ব, সেই নৃত্য যাতে আমি মোবাইলত বা টিভিত মাধ্যমত বাতৰিত চাই যাতে আমি আগন্তুক দিনত সমাজখন কিভাৱে পৰিচালনা কৰিব পাৰোঁ, ল'ৰা ছোৱালীক ষ্টুডিঅ'ৰ জৰিয়তে শিক্ষা, আমাৰ পোহৰ আমি সমাজত কেনেকৈ বিয়পাব পাৰি, সেই উদ্দেশ্য আগত ৰাখি আজি যিহেতু এইখন চেনেল মুকলি কৰা হ'ল, আমি ষ্টুডিঅ'ৰ সদস্যবৃন্দক আগন্তুক দিনত সমাজ আৰু এই ষ্টুডিঅ'ৰ জৰিয়তে যাতে আগন্তুক দিনত সমাজখন ভালদৰে পৰিচালনা হয়, দেশবাসীয়ে যাতে আনন্দ পায়, এই চেনেলক আমি আজি ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত তেখেতে ভালদৰে যাতে পৰিচালনা কৰে। আজি যি আমাৰ SR ষ্টুডিঅ' চেনেল মুকলি কৰা হ'ল, আমি এই অঞ্চলৰ যুৱক হিচাপে আশাবাদী যে এই চেনেলৰ জৰিয়তে আমাৰ এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীয়ে গীত মাত পৰিৱেশন কৰিব, তেওঁলোকে যাতে ভাল ছিংগাৰ হ'ব পাৰে, অসমৰ নাম জিলিকাব পাৰে, আমি সেই কামনা কৰিছোঁ। আৰু তাৰ লগতে আমি SR ষ্টুডিঅ' চেনেলটো ৰাইজক মৰম দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই চেনেলৰ স্বত্বাধিকাৰীসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই চেনেলত এনেকুৱা গান পৰিৱেশন নকৰে যিটো গানত অসমৰ পৰিৱেশ বিনষ্ট কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গতিকে তেওঁলোকে এই বস্তুখিনি লক্ষ্য ৰাখি কাম কৰে, এইখিনি কৈ আমি ষ্টুডিঅ'ৰ উন্নতি কামনা কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমত আমি তেওঁলোকক সকীয়াই দিছোঁ, তেওঁলোকে যদি এনেকুৱা বিতৰ্কমূলক গীত বা অশ্লীল ভাষা প্ৰয়োগ কৰে, তেওঁলোকৰ ওপৰত আমি সচেতন যুৱক হিচাপে আমি তেওঁলোকৰ ওপৰত লাগে আৰক্ষীৰ কাষ চাপিম, তেওঁলোকৰ ওপৰত কেছ কৰিম। আৰু তেওঁলোকক আমি অনুৰোধো জনাইছোঁ তেওঁলোকে যাতে এনেকুৱা ভাষা প্ৰয়োগ নকৰে যিটোক আমাৰ উঠি অহা বিপথে পৰিচালিত হয়। আমি তেওঁলোকক এই সংবাদ মাধ্যমৰ মাধ্যমে তেওঁলোকক অনুৰোধ জনাইছোঁ।